সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন আৰু বন্ধুসকল মই উপস্থিত আছোঁ দুলীয়াজানত। আজি দুলীয়াজানৰ সপ্তদশ অধিৱেশনৰ আজি দ্বিতীয় দিন আৰু আজি কাৰ্যসূচী আছে সাংস্কৃতিক শোভাযাত্ৰা আৰু মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দুলীয়াজান অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা সম্পূৰ্ণ পৰিৱেশ দেখুৱাম। কেনেকুৱা লাগিছে ক'ব ভিডিঅ'টো চাই পেলাই। আৰু বন্ধুসকল সঁচাই দুলীয়াজানৰ সম্পূৰ্ণ পৰিৱেশ অতি সুন্দৰ আৰু অতি আকৰ্ষণীয়। আৰু বন্ধুসকল এই শোভাযাত্ৰা গণেশ বাবাক আগত ৰাখি এই শোভাযাত্ৰা আৰম্ভ হৈছে। অতি সুন্দৰ পৰিৱেশ, এই দুলীয়াজানৰ পৰিৱেশ সদায় সঁচাই আমাক অতি মনোমোহা কৰি তুলিছে। প্ৰথমে গণেশ বাবাক আগত লৈ তাৰপিছতে ঢোল বায়ন বৰতাল আদিৰে এই শোভাযাত্ৰা আৰম্ভ কৰিছে। অতি সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাইছে, বহুত বেছি ভাল লাগিব। মানে বহুত বেছি ভাল লাগিছে আহি পেলাই এই দুলীয়াজান নগৰী জড়িত নগৰী বহুত সুন্দৰ পৰিৱেশ। আপোনালোকে চাওক কি সুন্দৰ পৰিৱেশ এই দুলীয়াজানৰ এই সাংস্কৃতিয়ে গোটেই দুলীয়াজানবাসী ৰাইজক লগতে জিলাৰ যিসকল প্ৰতিনিধি আহিছে এই দুলীয়াজান অধিৱেশনত সকলোকে আকৰ্ষণ কৰি তুলিছে। আজি দুলীয়াজান অধিৱেশন আপোনাৰ অনুভৱ ভাল লাগিছে। আমি পঞ্চ পাণ্ডৱৰ ইয়াতে শোভাযাত্ৰাত গৈছোঁ, আমি ভাল লাগিছে, নখাই আনন্দিত হৈছোঁ। আমি আপোনাকো ধন্যবাদ জনাইছোঁ আমাক দেখুৱাবৰ বাবে। আৰু মই যুধিষ্ঠিৰত আছোঁ। হয়, ধন্যবাদ। পঞ্চ পাণ্ডৱৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। অতি সুন্দৰ পৰিৱেশ, জাকৈ খালৈ লৈ কি নাই এই সাংস্কৃতিক শোভাযাত্ৰা, সকলো সাংস্কৃতিক শোভাযাত্ৰাই ভৰপূৰ হৈ পৰিছে। বিহুৰে বিৰিণা পাতে সমনীয়া, বিহুৰে বিৰিণা পাত, বিহু থাকে মানে বিহুকে বিনাবি, বিহু গ'লে বিনাবি কাক। আৰু বিহুৰে উপচাই তুলিছে এই দুলীয়াজানবাসী ৰাইজক। বিহু মানে অসমীয়াৰ প্ৰাণ, অসমীয়াৰ স্বাভিমান, অসমীয়াৰ জীয়াই ৰাখিছে কেৱল এই বিহুৱে। নাজানো আজি এই দুলীয়াজানৰ সাংস্কৃতিক শোভাযাত্ৰা সম্পূৰ্ণ পৰিৱেশ আপোনাক দেখুৱাব পাৰিম নাই। মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাব পাৰিম নাই নাজানো, কাৰণ বহুত দীঘল এটা পৰিৱেশ। ইমানটো এটা দীঘল আপোনালোকক দেখুৱাব পাৰিম নাই মই নাজানো। তেতিয়াও যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰি মই দেখুৱাবলৈ। মাঘ বিহু বুলি ক'লে বনাই মেজিৰ তলত জুই জ্বলাই এটা পৰম্পৰা, এটা আমাৰ অসমীয়া সমাজৰ। আন্ধাৰৰ সংসাই কোনেনো আহোম সাজপাৰ এয়া আপোনালোকক দেখুৱাইছোঁ। আহোম সাজপাৰ আৰু কণমানিজনীক পাইছোঁ। কণমানিজনীৰ নাম সুধিব। My name is Miss Harshita Gogoi. কি হয়? My name is Miss Harshita Gogoi. Harshita Gogoi. আৰু তোমাৰ? Sausuhan Gogoi. আসু করু আসু নেরু আসু আমার প্রাণ যদি দিব লাগে জীবন আসুতেই দি যাম আমি আসু করু আসু
শাৰী গামোচা সকলো গোষ্ঠী মিলি পেলাই এই সাংস্কৃতিক শোভাযাত্ৰাই গোটেই অসমবাসীক আকৰ্ষণীয় কৰি তুলিছে। সঁচাই বহুত বেছি ভাল লাগিছে। আৰু অসমীয়া মানুহৰ এটা পৰম্পৰা পানী তোলাৰো সম্পূৰ্ণ দৃশ্য দেখুৱাইছে। এইটো সুন্দৰভাৱে আয়তীসকলে নাম গাইছে অসমীয়া সমাজৰ বিবাহ আৰু তাৰ লগতে সংগতি ৰাখি ল'ৰা কইনা লাচিতে গঢ়িলা ৰাতিত যদিও যিহেতু যাত্ৰা বহুত দূৰ হ'ব সেই হেতুকে চাগে ইমান দূৰ দেখুৱাব নোৱাৰিম। আৰু বন্ধুসকল জানিব পাওঁতে মোক এইমাত্ৰ মোৰ লগৰজনে আহি পেলাই ক'লেহি যে সম্পূৰ্ণ এই সাংস্কৃতিক শোভাযাত্ৰাত 30,000ৰো অধিক লোকে এই শোভাযাত্ৰা আৰম্ভ কৰিছে। প্ৰায় 7.5 কিলোমিটাৰ দীঘল এটা শোভাযাত্ৰা। সঁচাই ডিব্ৰুগড় শিৱসাগৰ বুলি ক'লেই যে বিহুৰ কাৰণে বিখ্যাত। বিহুতেই সকলো বলীয়া। বিহু বৰলিতৰ পাৰত আজি আকৌ আহ্বান শৰাইঘাট আজি নিমাত বুৰঞ্জী পিতাই তই নিজকে চা মোৰ আই আৰু কিমান চুবিব কিমান আৰু উজাগৰি নিশা কটাব নতুন হিলৈ বান্ধি দেশ ৰাখিবলৈ আগবাঢ়ি আহ তোৰ জয় হওক জনতাৰ জয় হওক শিশুলীলাৰ এক নাটক কালিয়া দমনৰ ইয়াত দৃশ্য দেখুৱাইছে। গছতলৰ বিহু আপোনালোকে চাওক। আপোনালোকক যিমান পাৰিছোঁ সিমান চব ফালৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। ইমান এটা সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰা। চাওক এয়া সোণোৱাল কছাৰীৰ অন্যতম নিদৰ্শন।
আজি এই শোভাযাত্ৰাৰ পৰা সকলো অসমবাসী ৰাইজে এটাই গম পালে যে এই গোটেই শিৱসাগৰ এই গোটেই দুলীয়াজানত বিহু বুলি ক'লে গোটেই দুলীয়াজান শিৱসাগৰ হওক গোটেই সম্পূৰ্ণ ঠাইতেই বিহুলৈ অৰ্জন জনাই থাকে কনকলতা বৰুৱা। আৰু এয়া হৈছে বিশ্বনাথ জিলাৰ শোণিতপুৰ জিলাৰ মিলি অহা দুইখন জিলাৰে প্ৰতিনিধিসকল। সদায় আছো অসমবাসীৰ মাজত থাকিব আছে আৰু ভৱিষ্যতলৈ থাকিব। মানেনো কি ক'ম আৰু ইমান এটা ভাল লাগিছে নহয়। দুলীয়াজান আহি প্ৰথমবাৰৰ কাৰণে আহিছিলোঁ দুলীয়াজানৰ এই সপ্তদশ দুলীয়াজানৰ অধিৱেশনলৈ আৰু সঁচাই আনন্দিত কৰি তুলিছে। বিভিন্ন আঞ্চলিক বিভিন্ন জিলাৰ পৰা অহা সকলোকে আকৰ্ষণ কৰি তুলিছে এই দুলীয়াজানবাসী ৰাইজে। মহযুঁজ আৰু এয়া হৈছে আদিবাসী জনগোষ্ঠী। অসমৰ প্ৰথমখন বোলছবি জয়মতীৰ দৃশ্য দেখুৱাইছে এই দুলীয়াজানবাসী ৰাইজে। আপোনালোকক দেখুৱাইছোঁ। দুলীয়াজান শিৱসাগৰ বুলি ক'লে এয়াই চালিয়া বিখ্যাত। আৰু এয়া হৈছে দুলীয়াজান শিৱসাগৰ ছোৱালীৰ প্ৰতিভা। যিহেতু শোভাযাত্ৰা এটা বৃহৎ দীঘল এটা শোভাযাত্ৰা, তথাপিও মই সকলো দৃশ্য অকণ অকণকৈ হ'লেও দেখুৱাইছোঁ আপোনালোকক। ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিছে জনাব। ভিডিঅ'ৰ জৰিয়তে আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু অৱশেষত মই এষাৰ কথাই ক'ব বিচাৰোঁ যে বাজক দবা বাজক শংখ বাজক মৃদং খোল, অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল, জয় আই অসম। যদি দিব লাগে জীৱন আছোতেই অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও, জয় আই অসম।